শ্বেয়াৰ মাৰ্কেট বা ষ্টক মাৰ্কেটৰ কথা আমি সকলোৱে জানো, কিন্তু মোৰ কুৱেশ্যনটো হৈছে যে আপুনি শ্বেয়াৰ মাৰ্কেট বা ষ্টক মাৰ্কেটৰ পৰা লাখপতি বা কোটিপতি হ'ব পাৰিব নেকি? হয়, এনচাৰটো হৈছে 50-50, মানে পাৰিব নোৱাৰিব, কাৰণ সেইটো সম্পূৰ্ণভাৱে নিৰ্ভৰ কৰিব আপোনাৰ ওপৰত। আপুনি যদি সঠিকভাৱে টেকনিকেল এনালাইচিছ কৰি সঠিক ইনফৰমেশ্যনৰ সৈতে কোনোবা এটা কোম্পানীত ইনভেষ্ট কৰে, তেনেহ'লে সেই কোম্পানীটোৰ যদি গ্ৰোথ হয়, মানে সেই গ্ৰোথটো 0%ৰ পৰা 1000, 2000 বহু পাৰ্চেণ্টলৈকে হ'ব পাৰে। ধৰি লওক আপুনি এটা কোম্পানীত ইনভেষ্ট কৰিছে 1 লাখ টকা, কালি যদি সেই কোম্পানীটোৰ 1 লাখ টকাৰ যদি আপোনালোকৰ 1%, 2%, 10% বা 100% গ্ৰোথ হয়, সেই হিচাপত আপুনি পইচাটো ৰিটাৰ্ণ পাব। ধৰি লওক অহাকালি যদি সেই কোম্পানীটো 10% গ্ৰোথ হয়, তেনেহ'লে আপুনি 1 লাখ টকাত 10,000 টকা পাব। ধৰি লওক তাৰ 100% গ্ৰোথ হৈছে, গতিকে আপুনি 1 লাখ টকাত 1 লাখ টকা পাব। সেই হিচাপত যদি আপুনি ডাঙৰ এমাউণ্ট লগায়, আপুনি যদি 1 কোটি টকা লগায় বা 10 লাখ টকা লগায়, তেনেহ'লে তাৰ 10% বা 100% আপুনি হিচাপ কৰি লওক। গতিকে এই হিচাপত তাত কাম চলে। গতিকে মোৰ হিচাপত আপুনি লাখপতি বা কোটিপতি হ'ব পাৰে বা ভিখাৰীও হৈ যাব পাৰে, বাট সেইটো সম্পূৰ্ণভাৱে নিৰ্ভৰ কৰিব একদম আপোনাৰ ওপৰত। গতিকে আপোনালোকৰ আজিৰ এই নতুন ফেক্টছটো জানি কেনেকুৱা লাগিলে নিশ্চয় কমেণ্ট বক্সত জনাব। এণ্ড আগলৈকে